আজি বহু দিনৰ পিছত এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আচলতে জুবিন দা নাইকিয়া হোৱা দিন ধৰিব পৰা একো কৰিবলৈকে মন নগ'ল আৰু ভিডিঅ'টো আৰম্ভণিতে কওঁ জাষ্টিছ ফৰ জুবিন দা, আমাক জুবিন দাৰ ন্যায় লাগিবই। আচলতে এইটো ক'বলৈ পাই নিজকে দুখী অনুভৱ কৰোঁ, কাৰণ জুবিন দাৰ নিচিনা এজন অসমৰ সম্পদ মানুহৰ কাৰণে আমি আজি ন্যায় বিচাৰিব লগা হৈছে। এইটো বাৰু কম দুখ আৰু লাজৰ কথা নে কি ক'ম, আচলতে ক'বলৈ একো ভাষা নাই। তেওঁ অসমৰ সম্পদ আছিল, অতি দুখজনক। আৰু তেওঁ যিদিনাৰ পৰা আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি গ'ল, সেইদিনাৰ পৰা আজিলৈকে আচলতে একো কৰিবলৈ মনে নাযায়। কামবোৰ কৰি থাকোঁ, কিন্তু কামৰ মাজে মাজে তেওঁলোক খুব মনত পৰি থাকে। আগতে যেতিয়া কাম কৰি থাকোঁ, তেওঁ গানকে লগাই কাম কৰি থাকোঁ, আৰু এতিয়া তেওঁ গান লগালে অট'মেটিক চকুলো ওলাই আহে। আচলতে কি ক'ম, মানে ক'বলৈতো একো ভাষা নাই। তথাপিতো নিজৰ কামবোৰ কৰিবই লাগিব। আৰু এতিয়া বাজিছে 9:30। দেহাক স্কুলত থৈ আহিলোঁগৈ। তাৰপিছত ভাবিলোঁ বহুত দিন ব্লগ ষ্টাৰ্ট কৰা নাই, ভিডিঅ' ষ্টাৰ্ট কৰা নাই, ভিডিঅ' এটাকে বনাওঁ। আৰু আপোনালোক কেনেকুৱা আছে বুলি নুসুধোঁ, জানোৱেই কেনেকুৱা আছে। জুবিন দাৰ অবিহনে অসমখন গোটেই স্তব্ধ হৈ গ'ল। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমতে এতিয়া মই একাপ চাহ খাই লওঁ। চাহকাপ খাই লোৱাৰ পাছত ঢেৰ কাম কৰিবলৈ আছে, কাপোৰ ধুবলৈ আছে, বহুত কাম কৰিবলৈ আছে। কামখিনি কৰি মেলিহে আপোনালোকক লগ পাম। আৰু এতিয়া ঘৰ মোচা, ঘৰ সৰা কামবোৰ কৰিম। প্ৰথমতে মই ঘৰ চববোৰ ঝাৰু দি ল'লোঁ, বিচনা চাদৰবোৰ ৰ'দত দি ল'লোঁ। আৰু এতিয়া অক্টোবৰ মাহ পৰিছে যদিও ইমান ৰ'দ দি আছে নহয়নে, আৰু বহুত গৰম, মানে সেইকাৰণে স্কিনবোৰ ইমান বেয়া হয়। তাৰ কাৰণে মই কি কৰিবলৈ লৈছোঁ, গা ধোৱাৰ আগতেই এয়া নাৰিকল তেল আৰু এল'ভেৰা মাছাজ কৰিবলৈ লৈছোঁ। আপোনালোকে এল'ভেৰা নাথাকিলেও নাৰিকল তেলটো কিন্তু সদায় ইউজ কৰিবই, কাৰণ স্কিনৰ কাৰণে একমাত্ৰ দৰৱ হৈছে স্কিনৰ যিকোনো বেমাৰ, স্কিনৰ যিকোনো প্ৰব্লেম, আপোনালোকে একদম নাৰিকল তেল 1 নম্বৰ নাৰিকল তেল আপোনালোকে ইউজ কৰিবই। এয়া মই লগাই লৈছোঁ। মই সদায় ৰাতি লগাই থওঁ, কিন্তু এইকেইদিন যিহেতু গৰম পৰিছে সেইকাৰণে ৰাতি লগোৱা নাই। এতিয়া গা ধোৱাৰ আগতে লগাম। আপোনালোকে নিজে প্ৰমাণ পাব। সদায় গা ধোৱা আধা ঘণ্টা 1 ঘণ্টা আগত লগাই থৈ দিব, নহ'লেতো ৰাতিটো লগাই থ'ব পাৰিলে বিৰাটেই ভাল। লগাই ল'ম মই এতিয়া। আৰু এয়া লগাই হৈ গ'ল। তাৰপিছত মই মুখখন ধুই আহিলোঁ। দেখিছেনে মুখখনৰ কিমান গ্ল' কৰিছে নহয়, কি ক'ম। এইটো মানে আপোনালোকে লগাব আপোনালোকৰ স্কিনখনৰ বাবে, আৰু স্কিনখন সদায় ভাল হৈ থাকিব। অথনি দুপৰীয়া দেহা মানুহক অনাৰ পিছত মোৰ যি গতি হ'ল, মই ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ। একচুৱেলি ৰাতিপুৱা মানে কি হ'ল, মই ভাবিলোঁ আজি ৰাতিপুৱাই মই ভাত খাই দিওঁ অকণমান, মানে ৰুটি খালে গেছ হয় কাৰণে ৰাতিপুৱা ভাত নাখালোঁ। দেহা মানুহৰ কাৰণে অকণমান আছিলে, তাক স্কুললৈ ফ্ৰাইড ৰাইচ কৰি খুৱাই পঠিয়ালোঁ। তাৰপাছত মই ভাবিলোঁ নাখাওঁ মই। তাৰপৰা জেলেপি এখন আছিলে আৰু কেক এপিচ আছিলে, তাকে চাহ খাই থাকিলোঁ। তাৰপৰা একো নাখালোঁ। 12টামান বজাত বাপৰে এনেকুৱা মোক গা বেয়া লাগিছে নহয়, ভোক লাগিছে, এইফালে মোৰ প্ৰেছাৰটো ল'। সেইকাৰণে কি হ'ল, তাকে ভাবিছোঁ ভাত বনাবলৈ গৈছোঁ অকণমান দেৰি পিছত, যিহেতু ফোনটো নাই। আৰু এবাৰ মানে আমাৰ চিলিণ্ডাৰ আনি থোৱা নহ'ল, মানে চিলিণ্ডাৰ কাইলৈ দিয়া কথা আছিলেহে, বুকিং কৰি থৈছিলে, কিন্তু চিলিণ্ডাৰ শেষ হ'ল আজি। বাপৰে চিলিণ্ডাৰলৈ ৰৈ মই আজি গতি বেয়া, মাথা চাথা ঘূৰাই গ'লগৈ। ভাত খাম বুলি 4টা বজালৈকে ৰখি থাকিলোঁ। 4টা বজাৰ পিছতহে আহিছে, আৰু তেতিয়াহে ভাত বনাই খাইছোঁ। আৰু সোণটো থকা হ'লে বাৰু এনেকুৱা গতি নহয়, সি যিহেতু নাই, কাম আছিল কাৰণে সি গোলাঘাটলৈ গ'ল। তাৰপিছত ৰখি তাৰপিছত সোণটোৱে কৈছে বোলে যোৱা দোকানতে খাই আহাগৈ কিবা ৰুটি চুটি। আকৌ ভাবিছোঁ কিজানি আকৌ মই খাবলৈ যাম, চিলিণ্ডাৰটো আহি পাবহি, চিলিণ্ডাৰ ৰখাব কোনে, মানুহ নাই চিলিণ্ডাৰ ৰখাবলৈ। সেইভাগে 4টা বাজিল। তাৰপাছত 4টা বজাৰ পিছত ভাত খাই উঠি ঘৰ চব কৰি প্ৰাৰ্থনা কৰি মেলি দোকান গ'লোঁ। অকণমান মাংস আনিলোঁগৈ, গাখীৰ চাখীৰ আনিলোঁ ল'ৰাৰ কাৰণে। এতিয়া চাহ খাই মেলি উঠিছোঁ, আৰু মই মানে আজি ভিডিঅ' কৰিবলৈকে পাহৰিলোঁ। এতিয়া আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। এতিয়া বাজিছে 10:30 ৰাতি। ভাত পানী খাই উঠিলোঁ। মানে মই আচলতে ভাত নাখালোঁৱে। কি হ'ল, দেহা মানুহক খুৱাইছিলোঁ, সেইটো সময়তে ঘৰৰ পৰা ফোন আহিলে বোলে দেউতা গাটো ভাল নাই, একদম হস্পিটেল পোৱালৈকে, প্ৰেছাৰটো হাই হৈ গ'ল, চুগাৰটো হাই হৈ গ'ল। কি ক'ব, মানে খাবলৈ মন নগ'ল। আৰু এটা কথা কি জানেনে, আমাৰ যিহেতু ল'ৰা নাই, মানে সেইকাৰণে বিৰাট চিন্তা। ঘৰখনত যিহেতু এটা ল'ৰা নাই, মানে আমি ছোৱালী গোটেইকেইজনী বিয়া হ'লোঁ, তাকো চব দূৰত। ইমান যে চিন্তা হয় নহয় মা দেউতা দুইজনে বেমাৰী, মানে কি ক'ম, যেন তেন ভাতকেইটা খাই আছেহে। আৰু সেইটো সময়তে পালোঁ
দেউতা গাটো ভাল নাই, হস্পিটেললৈ নিছে। মোৰ ভাত মানে খাবই মন নগ'ল, সেইকাৰণে নাখালোঁ। আৰু এটা কথা হয়নে নহয় বাৰু, আমাৰ নিজৰ মৃত্যুতকৈ মা দেউতা মৃত্যুটোলৈহে বেছি ভয় লাগে, যিমানেই যি নহওক বাৰু। আৰু ভগৱানক কওঁ পৃথিৱীৰ সকলো মা দেউতাই ভালে থাকক। আৰু ভাত যিহেতু খাবলৈ মনেই নগ'ল, আৰু এতিয়া ভোকটো মানে একেবাৰে নাইকিয়াই হৈ গ'ল, নাখালোৱেই। তাৰপাছত কি কৰিবলৈ লৈছোঁ, তাৰপিছত আকৌ মায়ে খবৰ দিলে যে দেউতা গাটো ভাল হ'ল, মানে প্ৰেছাৰ চুগাৰটো অকণমান কমি গৈছে, এতিয়া ভাতকেইটা খুৱাইছোঁ। আৰু দেউতাই নিজে যিহেতু ভাত খাব নোৱাৰে, দেউতাৰ এটা অপাৰেশ্যন হ'ল মানে, সেইকাৰণে মায়ে খুৱাই দিব লাগে। তাৰপিছত মালৈ ফোন কৰিলোঁ, মা দেউতা গাটো এতিয়া ভালনে? কৈছে ভাল, ভাত অকণমান খুৱাই দিলোঁ, ইমান চিন্তা কৰি থাকিব নালাগে। তাৰপিছত ভাবিলোঁ ইমান চুলিবোৰ সৰিছে, কিনো কৰিম, দেহা মানুহো হৈ গ'ল, সোণটো নাই, অকলে নিজান লাগিছে, টোপনি ধৰা নাই। সোণটো নাথাকিলে মোৰ আকৌ টোপনি নধৰে, কি হয় নাজানো, অকলে কিবা টোপনি নধৰা আগতে লাগে। সেইকাৰণে মই ভাবিছোঁ চুলিখিনি ইমান সৰিছে, তাকে নাৰিকল তেলত তিল অলপ দি পিনি গৰমাই লৈ এতিয়া চুলিত সানিবলৈ লৈছোঁ। আৰু ৰাতিপুৱা ধুই দিম আৰু সেইখিনি। আৰু চুলি মোৰ বহুত সৰিছিল, কিন্তু এইটো উপায় কৰিব পৰা চুলিখিনি সৰাটো কমিছে। আৰু চুলিখিনি কিন্তু এনেকৈ তিল দি নাৰিকল তেলত তিল দি চুলিত ঘঁহিলে কিন্তু চুলিখিনি দীঘল হয়। আৰু যিখিনি চুলি আপোনাৰ সৰিছে সেই চুলিখিনি কিন্তু নতুনকৈ গ্ৰ'থ হয়। এতিয়া মই এইখিনি লগাই লওঁ। সোণটোও অকণমান আগতে ফোন কৰিছে, সি বোলে ট্ৰেইনত উঠিলে ৰাতিপুৱা আহি পাবহি। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া গধূলি 7টামান বাজিছে। শুই আছিলোঁ বহুত দেৰি মানে কি, আজি যিহেতু আমি বেলেগ এটা ৰুমলৈ চেঞ্জ কৰিম, আজি দিনটো মানে ৰুমটো চাফা কৰি আহিলোঁগৈ, ইমান ভাগৰ লাগিলে। দেহা মানুহ অনা নিয়া, বস্তু চিফ্ট কৰা, বস্তু পেকেটিং কৰা, জানেই নহয় এটা ঘৰৰ পৰা আন এটা ঘৰলৈ যাবলৈ হ'লে কিমান মানে মানুহৰ দিগদাৰ হয়। সেইকাৰণে শুই দিলোঁ, আহি পিনি শুলোঁ। এতিয়া উঠিলোঁ, উঠি প্ৰাৰ্থনা চাকিগছ জ্বলাই মেলি এতিয়া গৰম পানী এগিলাচ খাবলৈ লৈছোঁ। আৰু ভাবিলোঁ মই ব্লগটো সামৰণিও মৰা নাই, সেইকাৰণে ভাবিলোঁ সামৰণি মাৰোঁ। ব্লগটো মই সামৰণি মাৰিছোঁ আচলতে বহুত দিনৰ মূৰত, মানে পাহৰিয়ে থাকিলোঁ মই যে ব্লগ বনাই আছিলোঁ। এতিয়া ক্লিপকেইটা চাওঁতে মইতো ব্লগটো সামৰা নাই। ঠিক আছে, আজিলৈ আহিছোঁ, লগ পাম বেলেগ এটা ব্লগৰ সৈতে। তেতিয়ালৈকে আপোনালোক সুখত থাকক, হাঁহি থাকক। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।